পূৰ্বেও ভাইৰেল হৈছিলে এতিয়া বৰ্তমান আজি 2 বছৰ পিছত এই কথাটো এই বৰ্তমান কিয় আজি উলিয়াবলগীয়া হ'ল পৰিস্থিতি কিয় আহি পৰিলে বা কি পৰিস্থিতিত আজি আপোন নতুনকৈ আৰম্ভ হ'ল আসলতে মই ভিক্টৰ দাসৰ ঘটনাটোক লৈ কিনে মই নিজে লিখিছিলো যে ময়ো এদিন ভুক্তভোগী আছিলো ভিক্টৰ দাসৰ দৰে মই হেইটো বিষয়ক লৈ কিনে লিখিছিলো কিন্তু মই কোৱা নাছিলো যে মই তথ্য প্ৰমাণ দিম বা মুখাৰাৰৰ মুখা খুলিম তেনেকুৱা কোনো ধৰণৰ কথা কোৱা নাছিলো গতিকে মই ক'ব খুজু যে তেওঁ নিজে এই বিষয়টো অকমান বেছিয়ে হাঙুৰি লৈছে মানে আৰু তেওঁ নিজেও জ্ঞাত যে তেওঁ অলৰেডি তেওঁ স্বীকাৰ কৰিছে যে তেওঁ মোক কল কৰিছিলে ভিন্ন সময়ত ভিন্ন কাৰণৰ কাৰণে তেওঁ স্বীকাৰ কৰিছে আৰু তেওঁ যদি প্ৰয়োজন হয় তেনেহলে তেওঁ সেই মানে কল ৰেকৰ্ডিংটো তেওঁ নিজেও উলিয়াই দিব গতিকে মই ভাবো যে তেওঁ উলিওৱা আৰু মই উলিওৱা একে কথা প্ৰায় গতিকে এই গুটেই গেপটো মানে 18 চনৰ পিছত মই আজি 22 চনত কৈছো এইটো নহয় যে মই আগতে মাত মাতা নাই আগতেও মাত মাতিছিলো কিন্তু মোৰ যেটো মানে হেৰি আছিল মূল উদ্দেশ্য আছিল সেই উদ্দেশ্যৰ পৰা মোক ফালৰি কাটি এঠাইত লৈ যোৱা হৈছিল ধন গুছৰৰ দাবিত মই সেই বস্তুটো ফেসবুক পোষ্টত লিখিছিলো গতিকে মই ভাবো যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যেটো কেলেংকাৰী হৈ আছে আজি ভিক্টৰ দাসৰ ক্ষেত্ৰত যেটো হৈ আছে সেই হয়তো সেই বস্তুটো মই আজি 4 বছৰ আগেই পাই থৈ আহিছো হয়তো 19তো কোনোবাই পাইছে 20তো কোনোবাই পাইছে কিন্তু মাত মাতিবলৈ হয়তো কাৰো সাহস হোৱা নাই মানে জয়াকলিতা কৰপৰা সাহস পালে মই যেহেতু ভুক্তভোগী গতিকে মোৰ হততাৰ ওপৰত মোৰ বিশ্বাস আছে গতিকে সাহস মোৰ থাকিবই এনেকুৱাটো হ'ব পাৰে যে ভৱেশ কলিতাৰ সৈতে জয়াকলিতাৰ এটা সুসম্পৰ্ক আছিল নিশ্চয় কৈছে এটা সুসম্পৰ্ক আছিল আৰু সুসম্পৰ্ক থাকিলে হয়তো ফোনত আমি এনেও ফোন কৰিব পাৰো বা কেতিয়াবা ধেমালি কেও হয়তো এনে ধৰণৰ কথা ক'ব পাৰে তেনেকুৱাটো হ'ব পাৰে আসলতে কথাটো ধেমালি হুৰৰ হলেও যেহেতু তেওঁ এজন মন্ত্ৰী হয় বা তেতিয়াৰ মন্ত্ৰী আছিল তো এজন স্থানীয় বিধায়কে কোনবোৰ কথা কলে শুভা পায় কোনবোৰ কথা কলে শুভা নাপায় কোনবোৰে তেওঁক মানে বিতৰ্কত লৈ যাব পাৰে সেই বস্তুটো এজন মন্ত্ৰীৰ মানে জ্ঞান থাকিব লাগে মানে তেনে আসলতে এইটো ধেমালি বুলি তুমি ধৰা নাই বা তেনেকুৱা সিৰিয়াসলি কোৱা বুলি তুমি ভাবি লৈছা আমি আসলতে ক'ব বিচৰা নাই যে ভৱেশ কলি এয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা সেয়া সময় ক'ব যেহেতু এতিয়া এজাহাৰ দাখিল কৰা হৈছে বা আইনক লৈ যোৱা হৈছে বা কোৰ্ট কাছাৰী সকলোতে যোৱা হ'ব সেইটো সময়ত কোৱা হ'ব কিন্তু এই কথাটো যে তেওঁ সিৰিয়াসলি কৈছিলে নে বা ধেমালি যেটো খু সম্পৰ্ক আছিল এই কাৰণে প্ৰশ্নটো উত্থাপন হৈছে যেটো তো ভাল সম্পৰ্ক আছিল ফোনত কথা পতা হৈছিল একচুয়ালি ফোনত কথা পতাটো তেও তাৰ যিদিনা মোক ফোন কৰিছিলে তাৰে দুদিন নে এদিন আগত তেও মোৰ পৰা ৰাস্তাৰ পৰা ফোন নাম্বাৰটো লৈছিলে আৰু লৈ কিনে কৈছে তোমাৰ লগত মোৰ কথা আছে বা কথা আছে বুলি কৈ যে কথা পাতিব হেদিনাই ফোন নাম্বাৰটো ললে আৰু প্ৰথম ফোনতে যদি তেনেকুৱা ধৰণৰ ধেমালি কৰে হেতু বস্তু মোৰ কাৰণে আসলে মানে হেৰি নহয় মানে এটো আসলে আপুনি এটা কথা কৈছে যে কা আন্দোলনৰ সময়ত কা আন্দোলনত নেতৃত্ব প্ৰদান কৰিছিল আন্দোলনৰ ক্ষেত্ৰত সেই কা আন্দোলন স্তিমিত কৰিবলৈ এনে ধৰণৰ প্ৰলোভন দিয়া হৈছিল নেকি তেতিয়া ক্যাব আছিলে তো তেতিয়া মানে কা আন্দোলন বৰ্তমানৰ ইমান সক্ৰিয় হৈ উঠা নাছিলে কিন্তু কা আন্দোলন চলি আছিল কিন্তু যেহেতু মই ৰঙিয়া মহাবিদ্যালয়ৰ এগৰাকী সহাধাৰণ সম্পাদিকা আছিলো গতিকে মোৰ নেতৃত্বটো প্ৰায় ষ্টুডেন্ট মানে শিক্ষাৰ্থী উলাই আহিছিলে গতিকে মই প্ৰথম অৱস্থাত ভাবিছিলো যে তেনেকুৱা কিবা প্ৰলোভন দিব বা তেনেকুৱা ধৰণৰ কথা হ'ব কিন্তু তেওঁ কৈছে যে আসু কৰি কিনে মানে হো হো কৰি কিনে হিয়ালক ৰজা বনাই কি লাভ আছে গতিকে হিয়াল কোন মই তেওঁ এটো উত্তৰ দিছে যে হিয়াল কোন বা ৰজা কাক বনাও মূৰ্খক বনাও হিয়ালক বনাও এটো আমাৰ কথা তাৰ পিছত কিন্তু তেওঁ মানে মোক কৈছিলে বাকিখিনি কিন্তু এইখিনিতে আৰু এটা কথা প্ৰশ্ন এটা উত্থাপন হৈছে যেহেতু আইনি মেৰ পেছত আহি গৈছে এটা সমগ্ৰ গোটেই বিষয়টো কাৰণ ভৱেশ কলিতাই আপোনাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে আপুনি এই আইনি যুঁজত জয় হ'ম বুলি ভাবে নে কাৰণ এটা বহু প্ৰসংগ আহি পৰিছে হয় মই আইনি যুঁজত তেওঁ গুছৰ দিছে হয় এতিয়ালৈকে মোৰ তালে কোনো ধৰণৰ নটিচ অহা নাই বা পুলিচে মোক বিচৰা নাই আৰু বিচাৰিলে হয়তো মই গৈ নিজে হাজিৰ হ'ম আৰু এইখিনিতে মই কৈ থব বিচাৰো যে যিখন যুঁজ মই দিবলৈ গৈ আছো মই মানে 100% নিশ্চিত যে মই জয় হ'ম মানে কেনেকে কাৰণ যেহেতু সত্য কাৰণ সকলোখিনি কিন্তু যি প্ৰমাণপত্ৰ কাৰণ আপুনি যি অভিযোগ উত্থাপন কৰিছে হে কোনেৰে নচাত কৰিছে আৰু আপোনাৰ ওচৰতো হেয়া অডিও নাই এতিয়া তেও ডিলিট কৰিছে হয় কিন্তু হয়তো ৰিকভাৰ কৰিলে সিডিআৰত মানে কল ডিটেইলছ ৰেকৰ্ড উলালে হয়তো নিশ্চয় উলাই পৰিব যেহেতু তেও মুটকে এজন প্ৰভাৱশালী ব্যক্তি হয় ক্ষমতা আছে তেও নিশ্চয় হেখিনি উলিয়াই লব আৰু মই লাইট ডিটেক্টৰৰ মানে সন্মুখীন হ'বলৈও হাজু আছো গতিকে তেও হাজু বুলি মই ভাবিলো
এই গোটেই কাৰবাৰটো যিটো হৈ গ'ল, যিটো এটা বিষয় এটা বিতৰ্ক হ'ল বা জয়া কলিতাই এটা অভিযোগ উত্থাপন কৰিলে নিযুক্তিক লৈ, এটা গুৰুতৰ অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক লৈ ইতিমধ্যে এজাহাৰ দাখিল কৰিছে, সেই সমগ্ৰ বিষয়টো সকলোৱে গম পায়। কিন্তু মোৰ প্ৰশ্নটো এইখিনিতে হৈছে যে এই ঘটনাটোৱে জয়া কলিতাক, মই আৰম্ভণিতে এটা কথা সুধিছোঁ যে ব্যক্তিগত স্বাৰ্থ আছে নে ৰাজনৈতিক নে অন্য কিবা, কিন্তু ছ'চিয়েল মাধ্যমত বা সামাজিক মাধ্যমত এটা কথা উত্থাপন হৈছে যে চৰ্চিত হ'বলৈ, কেৱল চৰ্চাত আহিবলৈ এনেধৰণৰ কৰিছে জয়া কলিতাই। সেই প্ৰশ্নটোৱে মই জয়া কলিতাক সুধিব বিচাৰিছোঁ, কেৱল চৰ্চাত আহিবলৈ নেকি, লাইমলাইট পাবলৈ নেকি? কাৰণ আজিকালি বহুতে এনেধৰণৰ কৰে। তেনেকুৱা কোনো কথা নাই। চৰ্চাত আহিবলৈ মই ভবা নাছিলোঁ। প্ৰথম কথাটো হ'ল যে মই ভবা নাছিলোঁ যে মই ইমানখিনি বিতৰ্কৰ মাজলৈ সোমাই যাম। হয়তো মই যদি ভাবিলোঁ হয় যে মই বিতৰ্কত সোমাম, গতিকে মই এই বস্তুখিনি আগতে মানে নিজৰ লগত মজুত কৰি ৰাখিলোঁ হয়। কাৰণ এতিয়া মোৰ টাইম লাগিছে অকণমান মানে ৰেকৰ্ডখিনি ওলাওঁতে। কিন্তু যদি কিবা কাৰণত মই যদি একদম সম্পূৰ্ণ প্ৰস্তুতি হৈ থাকিলোঁ হয়, হয়তো এতিয়ালৈকে গোটেই মানে হেৰিটো আপোনালোকে পাই গ'ল হয়। কিন্তু ৰেকৰ্ডটো মোৰ অলৰেডি মই এক্সপৰ্ট কৰিব মানে দিছোঁ, এক্সপৰ্ট হোৱা নাই, ফেইল দেখাই আছে। তো সেইকাৰণে হয়তো টাইম লাগিছে। যদি মই তেনেকুৱা পাব্লিচিটি বা নিজৰ হেৰিৰ কাৰণে যদি কৰিলোঁ হয়, মই মানে ইমানখিনি গোটেইখিনি প্ৰস্তুত কৰি লৈ কিনেহে মই কৰিলোঁ। কিন্তু এইখিনিতে মই ক'ব বিচাৰোঁ যে ৰঙিয়া সমষ্টিৰ পৰা আজিৰ পৰা এবছৰ আগতে বিজেপি কৰ্মীও উত্থাপন কৰিছিলে এনেধৰণৰ প্ৰশ্ন। আপোনালোকে দেখিবলৈ পাইছে নগেন ডেকা আৰু ৰূপম দাস। গতিকে দুয়োগৰাকী কৰ্মীয়ে আছিল, কিন্তু বিজেপিৰে কৰ্মী আছিলে। গতিকে তেওঁলোকৰ TRP বা তেনেকুৱা ধৰণৰ কথাৰ কাৰণেতো কৰা নাছিলে। আজি পুৱাৰ ভাগতো নগেন ডেকাই মানে তেওঁৰ আগৰ যিটো হেৰি আছিলে সেইটো কথাকে আজিও সাব্যস্ত কৰিছে তেওঁ, যে মোক ভৱেশ কলিতাই এনেকৈ মাতিছিলে। এই গোটেই কথাটোত আপুনি যিটো উত্থাপন কৰিছে যে আগতেও উত্থাপন কৰিছিলে, এনেকুৱা অভিযোগ উত্থাপন হৈছিলে আৰু আপুনিও কৰিছে, সেই পোষ্টটো দিয়াৰ সময়ত ভাবিছিলে যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব, এনেকুৱা এটা পৰিস্থিতি হ'ব, এনেকৈ বিতৰ্কৰ মাজত সোমাই যাব লাগিব? মই ভবা নাছিলোঁ। এতিয়া যিহেতু এটা পৰিৱেশ সৃষ্টি হ'ল বা এটা এজাহাৰ এখন দাখিল কৰিছে বিজেপিৰ এগৰাকী নেতাই, আগশাৰীৰ নেতাই এগৰাকী এজাহাৰ দাখিল কৰিছে, ক'ৰবাত এই মুহূৰ্তত ক'ৰবাত জয়াই ভয় খাইছে নেকি? মই ভয় খোৱা নাই। ভয় খালে হয়তো তেওঁ যিটো কৈছে জয়া কলিতাই পলায়ন কৰি আছে, মই পলায়ন কৰা নাই। কাৰণ কিয়, সংবাদ মাধ্যমে যেতিয়াই বিচাৰিছে মোক তেতিয়াই পাইছে। যিকোনো সংবাদ মাধ্যমে যেতিয়াই বিচাৰিছে তেতিয়াই পাইছে। বা হয়তো ভৱেশ কলিতাই মোক চকু মুজি বিচাৰি আছে, তেওঁ দেখা নাপাব পাৰে, কিন্তু চকু মেলি বিচাৰিলে হয়তো তেওঁ দেখা পাব পাৰে। মই সংবাদ মাধ্যমৰ পৰা পলোৱা নাই, যিহেতু মই কোনো ধৰণৰ পলায়ন কৰা নাই। আৰু ভয় খাবলগীয়া কথা একো নাই, যিহেতু মই সত্যত আছোঁ। আৰু মই মানে 11 ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্তলৈকে মই মোৰ যিটো স্থিতি সেইটোতে অটল আছোঁ। কিন্তু ভৱেশ কলিতা ডাঙৰীয়াই কোনোবাটো চেনেলত কৈছে ৰঙিয়া সমষ্টিৰ হিচাপে তাইক মই চিনি পাওঁ, কোনোবাটো চেনেলত কৈছে মই তাইক চিনি নাপাওঁ, তাৰ কোনোবাটো চেনেলত কৈ আছে যে হেৰি তাইক মই ফোন কৰা নাই, কোনোবাটো চেনেলত কৈ আছে তাইক মই ফোন কৰিছিলোঁ ভিন্ন সময়ত ভিন্ন কথাৰ বাবে। গতিকে তেওঁৰ স্থিতি যিহেতু লৰচৰ হৈছে, কোনোবাখিনিত তেওঁ হীনমান্যতাত ভুগিছে নেকি? যিটো অভিযোগ উত্থাপন কৰা হৈছে যে নিযুক্তি কেলেংকাৰীত বা নিযুক্তিৰ বাবে ধন দিয়া হৈছে বুলি, এই সঠিক তথ্য প্ৰমাণ দিব নোৱাৰিলে হয়তো জেলো হ'ব পাৰে। এই মুহূৰ্তত মানসিক অৱস্থাটো কি জয়? জেললৈ প্ৰেৰণ কৰিব পাৰিব, কিন্তু মোৰ প্ৰতিবাদী কণ্ঠটোতো ৰোধ কৰিব নোৱাৰিব, যিটো দুৰ্নীতিৰ বিৰুদ্ধে আছে। আৰু আজিকালি যিটো আমি ভিক্টৰক দেখি আছোঁ, জ্বলন্ত উদাহৰণ বৰ্তমান ভিক্টৰ দাস আছে। গতিকে ভয় কৰিবলগীয়া একো নাই, যিহেতু মই সত্যত আছোঁ আৰু মই জানো যে সত্যৰ সদায় জয়। আৰু যিহেতু আজিকালি প্ৰযুক্তিবিদ্যাৰ দিন, গোটেইখিনি বস্তু যিহেতু ওলাই পৰিব, এতিয়া মই কৈ আছোঁ যে CDRৰ কথা, CDRটো উলিয়ালে পাই যাব নিশ্চয়। আৰু প্ৰশাসনে কৰিম বুলি ভাবিলে একো মানে ৰৈ নাথাকিব, যদিহে একপক্ষীয়ভাৱে কৰে। অলপ আগতে এটা কথা কৈছিলে জয়াই যে আন দুগৰাকী বিজেপি নেতাই উত্থাপন কৰিছিলে ভৱেশ কলিতাৰ বিৰুদ্ধে এনে অভিযোগ, কিন্তু জয়াৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত এটা কথা আন এটা বিতৰ্ক সৃষ্টি কৰিছে যে জয়াৰ উপাধিক লৈ পেলাই কিহৰ বাবে এই বিতৰ্ক সৃষ্টি হ'ল, আৰু বা আমাৰ দৰ্শকসকলক কি জনাব বিচাৰিব? কাৰণ এই প্ৰশ্নটো সকলোৱে উত্থাপন কৰিছে আৰু উত্তৰ বিচাৰি আছে জয়াৰ পৰা। আচলতে মই ক'ব বিচাৰোঁ যে বিজেপিৰ একাংশৰ এটা চৰিত্ৰ আছে। সেই চৰিত্ৰটো হৈছে তেওঁলোকে যেতিয়া যুক্তিৰে নোৱাৰে তেওঁলোকে ব্যক্তিগত আক্ৰমণ কৰে। কিয় বেগম বা আহমেদ হ'লে কিয় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে নেকি? আজি মই জয়া কলিতা লিখোঁ, জয়া এ কলিতা, মোৰ ফেচবুক নামটো লিখা আছে জয়া এ কলিতা। এই শব্দটোৰ অৰ্থটো এই মানে আহমেদ নেকি? নহয়, এই মানে মোৰ প্ৰয়াত পিতৃৰ নাম অমৃত কলিতা।
আৰু সেই প্ৰয়াত পিতৃৰ নামেৰে এইটো মোৰ লিখা আছিলে গতিকে যেহেতু মোৰ দেউতা মানে শ্ৰদ্ধা কৰোঁ সেই বস্তুটো মই এতিয়া দেউতা মৃত্যুৰ পিছত মই হেৰাই যাব দিব বিচৰা নাই গতিকে মই সেই এইটো মই গুচাব নোৱাৰিম মানে সেইটো বহুতে ভুলকে ইন্টাৰপ্ৰেট কৰিছে নেকি A for Ahmed B for বেগম বা এইটো বস্তু মই বিজেপি নামাকৰণ কৰি দিব নেকি আমি কি নাম মানে লিখিম আপুনি কি নাম লিখিব এইটো আমি বিজেপিক দি থোৱা নাই যে বিজেপি আমাক নামকৰণ কৰিব কিছু মানে নিজৰ নামটোৰ পিছত জেড আৰু জি লিখে জুবিন গাৰ্গ গতিকে সেইটো বস্তুত আপুনি কিবা বেলেগ মিনিং উলিয়াব নেকি জেড ফৰ কিবা বেলেগ ওলাব নেকি বা কোনোবা স্ল্যাং ইউজ কৰিব নেকি আৰু মই ক'ব বিচাৰি গৈছিলোঁ মানে দুৰ্নীতিৰ বিৰুদ্ধে কিন্তু মোক মানে এনেকুৱা লাগিছে মোৰ নিজৰে যে মোক এই বস্তুটোৰ পৰা ডাইভাৰ্ট কৰি নি কোনোবা বেলেগ ফালে লৈ যাব বিচৰা নাই নে মোৰ নিজৰ লাগিছে কিন্তু মই এতিয়ালৈকে কোনো ধৰণৰ যি গৰাকীয়ে মানে অভিযোগ তুলিছে যে আহমেদ লিখে নেকি জয়া এ কলিতা মই আহমেদ নিলিখো মই কলিতাই লিখো মোৰ গোটেই ডকুমেন্টছ মোৰ কলিতা আছে ভেৰিফাই কৰিলে হ'ল আহমেদ লিখো নে তেনেহলে কিয় উত্থাপন হলে এই প্ৰশ্ন এতিয়া যি গৰাকীয়ে প্ৰেছ মিট দিছে প্ৰেছ মিটত কি ক'ব লাগে হয়তো নিশ্চয় নাজানে আৰু প্ৰেছ মিটত কাৰো ব্যক্তিগত মানে কথা লৈ প্ৰেছ মিট নিদিয়ে গতিকে হেতু এটা ফেসবুক পোষ্ট হলেও মানি ল'ব পাৰি কিন্তু কুকুৰৰ লগত জানো কুকুৰ হৈ কিবা লাভ আছে লাভ নাই কাৰণে মই ভাবা নাই যে হয়তো মোক যি সকল সাংবাদিকে মোক খুদিছে যে আসলতে এৰ অৰ্থ কি জয়া আহমেদ লিখে বেগম লিখে মই সকলো উত্তৰ দি গৈছো কিন্তু এইটো নহয় যে মই প্ৰত্যেকটো উত্তৰ তেওঁলোকৰ দিব লাগিব মানে প্ৰেছ মিটখনত হোৱা উত্তৰ দিব লাগিব প্ৰেছ মিটখন এইটো মানে আৰু এটা কথা উত্থাপন হৈছে বিবাহিত নে অবিবাহিত বিবাহিত মহিলাই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে নেকি মই মাত মাতি আছিলো ভৱেশ কলিতাৰ দুৰ্নীতিৰ বিৰুদ্ধে কিন্তু তেওঁলোকে প্ৰেছ মিটখন কৰি পেলালে কি আহমেদ বেগম বিবাহিতা অবিবাহিতা এই ধৰণৰ প্ৰেছ মিট আগতে মই কেতিয়াও দেখাও নাই আৰু শুনাও নাই মানে এইটো কথা ক'ব বিচাৰিছা নেকি যে দুৰ্নীতিৰ প্ৰসংগটো আতৰাই ব্যক্তিগত আক্ৰমণ কৰা হৈছে জয়া কলিতাক কেৱল এয়াই নহয় আৰু দুখন ফটো যথেষ্ট ভাইৰেল কৰি আছে সামাজিক মাধ্যমত এই ক্ষেত্ৰত কি ক'বা তুমি আসলতে বন্ধু বোলা বস্তুটো সকলোৰে থাকে এতিয়া মই ক'ব বিচাৰিম যে মোৰ বন্ধুজন হিন্দু হ'ব নে মুছলিম হ'ব নে শিখ হ'ব নে পাঞ্জাবী হ'ব সেই বস্তুটো মই নিৰ্ধাৰণ কৰিম সেই বস্তুটো মোক নিৰ্ধাৰণ কৰিবলৈ মই বিজেপি কোনো নেতৃবৃন্দক ৰাখি থোৱা নাই আৰু মই ক'ব বিচাৰিম যে বন্ধু এজনক আই লাভ ইউ দিয়াটো বা আজিকালি দেউতাকেও জীয়েকৰ জন্মদিনত হ্যাপি বাৰ্থডে উইশ কৰি কিনে গোটেইখিনি লিখি তলত লাভ ইউ এ লটছ বুলি লিখিব পাৰে লাভ ইউ মানে এইটো নহয় যে মই তাৰ লগত বিয়া হৈ গৈছো বা তাৰ লগত মোৰ মানে একদম কিবা বেলেগ এটা সম্পৰ্ক আছে তেনেকুৱা নহয় আৰু যেহেতু সোশ্যাল মিডিয়াত মই তেনেকুৱা এখন ফটো আপলোড কৰিছো গতিকে নিশ্চয় মোৰ কোনোবাখিনিত সততা আছে সেইখন কোনো বেয়া ফটো নাছিল আৰু তলত মই ধুনীয়াকৈ লিখাও আছে তাতে বন্ধু সেইজনকে বন্ধু বুলি কোৱা হয় যাৰ পৰা মানে যিখিনি লিখা আছিলে মানে বেয়া সময়ত সহায় পাই সেই ধুনীয়াকৈ লিখা আছিলে লাইন কেইটা হয়তো তেওঁলোকে লাইন কেইটা দিছে নে দিয়া নাই মই নাজানো কিন্তু ফটোখন সেইখন যে মোৰ হয় হেতু মই স্বীকাৰ কৰিছো কিন্তু কথাটো হ'ল যে মোৰ মতে আই লাভ ইউ বুলি লিখাটো বা এনেকুৱা এখন মানে মোৰ বন্ধুজন কি হ'ব সেই বস্তুটো নিৰ্ধাৰণ কৰা অকল হেৰিটো মোৰহে আছে মইহে কৰিব পাৰিম তাত বিজেপিৰ কোনো হস্তক্ষেপ নাই মানে তেওঁলোকৰ যুক্তি নাই কাৰণে মানে এইটোৱে ক'ব বিচাৰিছে যে তেওঁলোকৰ যুক্তি নাই কাৰণে ব্যক্তিগত আক্ৰমণ কৰিছে বা এনে ধৰণৰ কৰিছে বুলি ক'ব বিচাৰিছে নেকি মই তেনেকৈ কম আৰু তেনেকৈ ক'বলৈ মই বাধ্য কাৰণ কিয় তেওঁ ঘটনাটো সম্পূৰ্ণ আছিল বেলেগ আৰু তেওঁলোকে ঘটনাটো কৰি পেলালে বেলেগ আৰু তেওঁলোকে একাংশই মোৰ চৰিত্ৰৰ কথাক লৈ প্ৰশ্ন কৰি আছে মই ক'ব বিচাৰিছো যে সেই দুখন ফটোৰ বাহিৰে কিবা যদি বেলেগ চৰিত্ৰ আছে আপোনালোকে মোক উদঙাই দিয়ক কাৰণ আপোনালোকে দুখন ফটো আপলোড কৰিছে এখন হৈছে আইতুল আহমেদ যিজনৰ বিষয়ে বেয়াকৈ লিখিছে কিবা ড্ৰাগছ মাফিয়া কিবা কিবি ড্ৰাগছ মাফিয়া বুলি মই কাকো ক'ব নোৱাৰিম কাৰণ কিয় সেই কথাটো ক'বলৈ অকল কোৰ্টে পাৰিব অকল ন্যায়ালয়হে হেতু বস্তু মানে ৰায় দিব পাৰিব যে এইজন মানুহ ড্ৰাগছ মাফিয়া কিন্তু সেই মানুহজনৰ লগত এই একাংশ ব্যক্তিও কিন্তু বিজেপিৰ একাংশ ব্যক্তিৰো কিন্তু ফটো পোৱা গৈছে স্বয়ং ভৱেশ কলিতাই তেওঁৰ এখন ডিলাৰ মানে ওপেনিং কৰিবলৈ গৈছিলে সেই ফটো মোৰ লগত আছে কিন্তু মই যেহেতু দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ আহিছো মোৰ কোনো দৰকাৰে নাই যে ভৱেশ কলিতাই কাৰ ডিলাৰ ওপেনিং কৰিব গৈছে ড্ৰাগছ মাফিয়াৰে গৈছে নে মদ বেপাৰীৰে গৈছে হেতু মোৰ লুকআউট নহয় মোৰ লুকআউট হৈছে যে দুৰ্নীতিৰ বিৰুদ্ধে গতিকে তেওঁলোকে মই ভাবো যে সেই প্ৰেছমিটটো মোৰ কাৰণে ভিত্তিহীন কোনো কথাই মোৰ লগত খাপ খোৱা নাই আৰু বিবাহিত অবিবাহিতাৰ ক্ষেত্ৰতো যেটো প্ৰশ্ন উঠাই আছে আগতে মোৰ পৰিচয় দিবলৈ আৰে পৰিচয়টো মোৰ ফেসবুকত কি বুলি কৈছে জয়া কলিতা বুলি কৈছে মোক ডকুমেন্টস ভেৰিফাই কৰক তেওঁলোকৰ যদি কিবা সন্দেহ আছে আহমেদ লিখো বেগম লিখো মোৰ প্ৰয়োজন হোৱা নাই মই ডকুমেন্টস ভেৰিফাই নকৰো আপোনালোকে কৰক আপোনালোকৰ প্ৰয়োজন হৈছে সেইটোৱে কথা
আন এটা প্ৰসংগ মানে এই সমগ্ৰ বিষয়টো চলি থকাৰ মাজতে এই আনুষংগিক এইবোৰ বিতৰ্ক হৈ আছে কিন্তু ইয়াৰ মাজতে আন এটা কথাও উত্থাপন হৈছে এজন ব্যক্তিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল এটা সময়ত আৰু সেই লোকজনে এটা কথা কৈছে যে সেই নাৰী নিৰ্যাতনৰ অভিযোগৰ পাছত ক্ষমা খুজি পেলাই পত্ৰ দিছিলে আৰু য'ত সিগনেচাৰ কৰা আছিলে জয়া কলিতাৰ অভিযোগ আনাৰ পিছত আকৌ ক্ষমা খোজা হৈছে নহয় বুলি কোৱা হৈছে লিখিতভাৱে কোৱা হৈছে কিহৰ বাবে সেই অভিযোগ সঁচা আছিল নে মিছা আছিল একেবাৰে স্পষ্টকে মই পোনপটীয়াভাৱে সুধিছো আসলতে সেই অভিযোগটো তেওঁ দিছিলে যিজন নাৰী কেলেংকাৰী নায়ক বুলি মই কৈ আছো প্ৰত্যেক লিটন কলিতা জিলা পৰিষদৰ সদস্য হয় তেওঁৰ ঘৰ তৰণীত তেওঁ একচুয়ালি তেওঁ মোক এটা কেছ দিছিলে ধন গোচৰ কৰা তেওঁ গাড়ী ৰখাই কিনে 1 লাখ টকা মই দাবী কৰিছো মই প্ৰমাণ বিচাৰিছিলো কাৰণ তেওঁৰ লগত মোৰ কোনো ধৰণৰ ফোনত কানেকশ্যন নাই তেওঁ কোন গাড়ীত আহে কি গাড়ীত আহে মই নাজানো বা তেওঁ কাৰ লগত যায় কি কৰে এটো মই নাজানো তেওঁ এতিয়া যদি মই গৈ কিনে কৈ দিও মোক আজি হিমন্ত বিশ্ব শৰ্মা স্কুটি ৰখাই কিনে বা গাড়ী ৰখাই কিনে 1 লাখ টকা বিচাৰিছে মই যদি হেইটো বস্তু কেছ দিবলৈ যাও মিলিব জানো কেতিয়াও নিমিলে কোনেও বিশ্বাস নকৰে গতিকে তেনেকুৱা ধৰণৰ কথা বা তেওঁ 1 লাখ টকা বিচাৰি মই কেতিয়াও যোৱাও নাই গতিকে হেইটো একদম ফ্লপ কেছ আছিল যে এই যেটো কল ৰেকৰ্ডিং আছিল হেইটোৰ পৰা সাইড কাটিবলে আৰু তাৰ পিছত ক্ষমা খুজা নাছিলো মই কোনো ধৰণৰ তেওঁলোকে মই যেতিয়া নাৰী তেওঁলোকে যেতিয়া হেতু গুছৰ দিছিলে মই তেতিয়া গুটেই যিখিনি তেওঁৰ নাৰী কেলেংকাৰী যেটো চৰিত্ৰ আছিল সেই বস্তুবোৰ মই ৰঙিয়া থানাত দাখিল কৰিছিলো যে চাওক এইজন বিষয়া এনেকুৱা গতিকে তেওঁৰ কি ভিত্তিত মই ক্ৰছ কেছ দিবলে মই মানে হাজু হৈছিলো নিজকে প্ৰস্তুত কৰি লৈছিলো অলৰেডি মই ফেসবুক পোষ্টত লিখিছো তেতিয়া তেওঁ লিটন কলিতাই নিশ্চয় কিবা ভাবিলে নে কি কিবা চিন্তাই তেওঁ খুলি কালে হেতু মই নাজানো কিন্তু তেওঁ তেতিয়া কম্প্ৰমাইজ কৰিবলৈ আহিল আৰু কম্প্ৰমাইজ কৰিবলৈ আহতে তেওঁ যিখন নটাৰী কাগজ দেখাই আছে একচুয়ালি মই হেখন ভুৱা বুলি এটো কাৰণত কম যে নটাৰী মানে সহি কৰিলে তাতে নটাৰী সিগনেচাৰ থাকিব লাগে আৰু যদি নটাৰী সিগনেচাৰ থাকে আৰু নটাৰীৰ সন্মুখত যে ৰেজিষ্টাৰ কপিত ৰেজিষ্টাৰ হয় গতিকে তেওঁ যদি মানে হেখন যদি ভুৱা নাছিল তেনে হলে তেওঁ হেখন ৰাজহুৱা কৰিব লাগে আৰু মানে কে নম্বৰ হেৰিত মানে নটাৰী কৰা হৈছিল হেইটো বস্তু ৰাজহুৱা কৰিব লাগে আপুনি তাতে সহি কৰা বুলি কৈছে সহি কৰিছিল নে নাই আসলতে কম্প্ৰমাইজ কৰতে সহি লাগে সাক্ষী আৰু হেৰি উইটনেছৰ দুজনৰ লাগে আৰু হেৰি হেৰি এখন লাগে যে আমি কম্প্ৰমাইজত মিলিত হৈছো বুলি হেখনত লিটন কলিতাৰ সহি আছে কিন্তু এনেকুৱা ধৰণৰ কাগজত মই সহি কৰা নাছিলো মোৰ মনত নপৰে কাৰণ মই মানে হেৰি যোৱা নাছিলো কোৰ্টত যোৱা নাছিলো কোৰ্টত নোযোৱাকে ৰেজিষ্টাৰ কপিত কোনে সহি কৰিলে জয়া কলিতাৰ নামত মই মিছা বুলি কওঁ আৰু আপোনালোকৰ বাৰ্তানিৰ মানে এই অনুষ্ঠানৰ জৰিয়তে মই লিটন কলিতাক আহ্বান জনাম যে তেওঁ যেন হে মানে কাগজখন ৰাজহুৱা কৰে যে মই এইখন মানে হেৰিত মই সাইন কৰিছো একচুয়ালি হয়তো মই ভুলবশত কৰিব পাৰো মানে তেতিয়া অকলে মই আছিলো মোৰ সাপোৰ্ট কোনো দিয়া নাছিল আজিও মই অকলে কিন্তু তেতিয়াও মোক অকলে আৰু তেতিয়া মোক পঢ়িবলৈ দিয়া হোৱা নাছিল একো কাগজ পঢ়িবলৈ দিয়া হোৱা নাছিল কিন্তু মোক কৈছিল যে কম্প্ৰমাইজ কৰিলে ইয়াতে সাইন কৰিব লাগিব আৰু গুটেইখিনি হিয়তৰ বিজেপিৰ মানুহে কৰিছিল মোক একো কৰিবলৈ দিয়া নাছিল গতিকে মই ভাবো যে যদি লিটন কলিতা হেখন কাগজ ৰাজহুৱা কৰিব পাৰে এটলিষ্ট মই মোৰ ভুলটো ভাঙিব পাৰিম নপঢ়াকৈ এখন কাগজ সহি কৰিছিল নে জয়া কলিতা নে বিজেপিয়ে হেঁচা প্ৰয়োগ কৰিছিল বিজেপিয়ে হেঁচা প্ৰয়োগ কৰিছিল যাৰ ফলত নপঢ়াকে সহি কৰিবলগীয়া হৈছিল মই তেনেকুৱা অৱস্থা তেনেকুৱা কি পৰিস্থিতি সৃষ্টি হৈছিল যে নপঢ়াকে বিজেপিৰ হেঁচাত বা বিজেপিৰ নেতাৰ হেঁচাত আপুনি যেটো ধৰণে উল্লেখ কৰিছে সহি কৰিবলগীয়া অৱস্থা আসলতে তেওঁলোকে এতিয়াও কিন্তু ব্যক্তিগৰাকীয়ে কৈছে যদি কিবা তথ্য আছে তেনেহলে দেখাওক আসলতে মই যদি সেই তথ্যখিনি উদঙাই দিও তেওঁ যদি কয় যে মই তোমাৰ ওপৰত কোনো ধৰণৰ গোচৰ ৰুজু নকৰো তেনেহলে মই দিবলৈ হাজু আছো কাৰণ কিয় ভবেশ কলিতাই যেটো কেছ দিছে মোৰ ওপৰত তাত মই নাম মেনশন কৰা নাছিলো কোনো ধৰণৰ হেৰি মানে তেওঁৰ নামে উল্লেখ নাছিল তথাপিও তেওঁ মানহানি গোচৰ দিছে গতিকে মই ভাবো যে কিছুমান বস্তুৰ পৰা আতৰাবলৈ মোক কোনোবা ফালে ডাইভাৰ্ট কৰিছে মই বাৰে বাৰে কৈ আছো সেই কথাটো গতিকে সেই বস্তু যদি মানে লিটন কলিতা এতিয়াও কয় যে বা আপোনালোকে যদি বিচাৰে লিটন কলিতাৰ কি তথ্য আছে মই দিবলৈ হাজু আছো কিন্তু লিটন কলিতাই মোক ক'ব লাগিব যে কোনো ধৰণৰ গোচৰ ৰুজু নকৰো তোমাৰ বিৰুদ্ধে যদি কিবা মোৰ চৰিত্ৰ আছে তেনেকুৱা উদঙাই দিয়ক অকল লিটন কলিতা বুলি নহয় ৰঙিয়াৰ 2-3 জন আকু মানে বাঘা নেতাৰ মানে চৰিত্ৰ হয়তো মোৰ লগত আছে এই বিষয়বোৰ সকলোৱে কথা পাতি আছে ইতিমধ্যে সমগ্ৰ বিষয়টো আইনী মেৰ পেছত সোমাই পৰিছে এজাহাৰ দাখিল কৰা হৈছে বিতৰ্কৰ সৃষ্টি হৈছে প্ৰতি অভিযোগ প্ৰতি অভিযোগৰ মাজত চলি আছে জয়া কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে জয়া কলিতা কৰিছে এটা প্ৰশ্ন জয়া কলিতাৰ এই গোটেই পৰিবেশটোৱে যি ঘটনা হৈ আছে বা যি হৈ গল এই গোটেই পৰিবেশটোৱে মানসিক অৱস্থাটো কেনেকুৱা কৰিছে
মোৰ মানসিক এইকেইদিন কেনে ধৰণৰ চলি মোৰ মানসিক অৱস্থাটো মানে প্ৰথম অৱস্থাত যিটো আছিলে তাতকৈ মই বেছি সাহস পাইছোঁ মানে কি সঁচা কথা ক'বলৈ ভয় নালাগে কাৰো হয়তো মোক এৰেষ্ট কৰিব পাৰে পুলিচে বা মোক আৰু বেলেগ ধৰণৰ ধাৰা কিছুমান লগাই দি কিনে হয়তো মোক মানে বন্দী কৰি ৰাখিব পাৰে কিন্তু সঁচা কথা ক'বলৈ ভয় নালাগে যিহেতু মোৰ মানসিক স্থিতি তেনেকুৱাকৈ মই হেৰুৱা নাই কাৰণ কিয় গোটেই সমগ্ৰ ঘটনাটোৰ মই ভুক্তভোগী আৰু যিসকলে মোৰ ওপৰত মানে এতিয়া প্ৰতি অভিযোগ আনি আছে সেইসকলেও জ্ঞাত যে আচলতে জয়া কলিতাৰ ওচৰত সেই তথ্যখিনি আছে নে নাই তেওঁলোকে জ্ঞাত মানে তেওঁলোকে জানে যে মানে আৰু যি কেইজনৰ মানে তথ্য মোৰ লগত আছে সেই কেইজন কিন্তু এতিয়া বৰ্তমান ঠাণ্ডা হৈ আছে মই কোনো ধৰণৰ মানে সামাজিক মাধ্যমত মানে তেওঁলোকক দেখিবলৈ পোৱা নাই মানে যি দুজনৰ আছে আৰু কিন্তু লিটন কলিতা তেওঁ নিজেও জ্ঞাত যে কি